নমস্কাৰ বন্ধুসকল, তুমি জানানে বাৰু এতিয়াৰ পৰা 100 মিলিয়ন বছৰ আগত পৃথিৱীখন কেনে ধৰণৰ আছিল? এতিয়াৰ পৰা 100 মিলিয়ন বছৰ আগত পৃথিৱীত কোনো মানুহ নাছিল, আছিল মাত্ৰ কিছুমান ভয়ংকৰ জন্তুৰ ৰাজত্ব। আৰু সেই জন্তুবিধ হৈছে ডাইনাছৰ। ডাইনাছৰটো এটা বিল্ডিঙৰ সমান ওখ আছিল আৰু ই ইমান শক্তিশালী আছিল যে 1 ছেকেণ্ডৰ ভিতৰতে যিকোনো বস্তু ভাঙি চিঙি চুৰমাৰ কৰি দিব পাৰিছিল। 170 মিলিয়ন বছৰতকৈ বেছি দিন পৃথিৱীত ডাইনাছৰে ৰাজত্ব কৰিলে। এনেকুৱা কি হ'ল যে পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে ডাইনাছৰ নাইকিয়া হৈ গ'ল? As it gets closer to the planet, the Earth's gravitational pull gets stronger. They now can't see what's headed their way. 1841 চনত ডাইনাছৰৰ ফসিল প্ৰথমবাৰৰ বাবে বৈজ্ঞানিকে বিচাৰি পাইছিল। 1841 চনত ৰিচাৰ্ড ৱেনে প্ৰথমবাৰৰ বাবে ডাইনাছৰ নামটো ব্যৱহাৰ কৰিছিল। আৰু তেতিয়ালৈকে কোনেও নাজানিছিল ডাইনাছৰ বিষয়ে, আৰু ৰিচাৰ্ড ৱেন এজন ব্ৰিটিছ বৈজ্ঞানিক আছিল। বৰ্তমান সময়ত ডাইনাছৰ ফটোবিলাকতকৈ সেই সময়ৰ ডাইনাছৰ ফটোবিলাক বহুত বেলেগ আছিল। মেগালোচৰাছৰ প্ৰথম ফসিল পাইছিল বৈজ্ঞানিকে, আৰু তাৰ কিছুমান ড্ৰয়িং এনেধৰণৰ আছিল। আৰু কেইবছৰমানৰ পিছত বৈজ্ঞানিকে কিছুমান কথা গম পালে, তাৰ পিছত ড্ৰয়িংবিলাকক নতুন ৰূপ দিলে। বৰ্তমান সময়ত 10,000তকৈ বেছি ডাইনাছৰ ফসিল বিচাৰি পাইছে বৈজ্ঞানিকসকলে। তাতে 900তকৈ অধিক ডাইনাছৰ বেলেগ বেলেগ ধৰণৰ। জুৰাছিক পিৰিয়ড আৰম্ভ। যদি এই নামটো আপোনাৰ শুনা লাগিছে, কাৰণ জুৰাছিক পাৰ্ক নামৰ এখন চিনেমা আছে, আৰু সেই চিনেমাখনৰ নামটো জুৰাছিক পিৰিয়ডৰ পৰাই লৈছে। জুৰাছিক পিৰিয়ড 201 মিলিয়ন বছৰৰ পৰা 145 মিলিয়ন বছৰলৈকে চলিছিল। আৰু সেই সময়খিনিতে গোটেই পৃথিৱীত ডাইনাছৰে ৰাজত্ব কৰিছিল বুলি ক'লেও মিছা নহ'ব। টাইটানোচৰাছ নামৰ এটা বৃহৎ ডাঙৰ ডাইনাছৰ আছিল, আৰু এই ডাইনাছৰটো 160 মিলিয়ন বছৰ আগত জীয়াই আছিল এই পৃথিৱীৰ। প্ৰতিটো ডাইনাছৰে ওজন আছিল 1500 কেজিমান আৰু দীঘল আছিল। তাৰে ভিতৰত কিছুমান আইকনিক ডাইনাছৰৰ নাম হ'ল গটনোচৰাছ, ব্ৰেকিঅ'চৰাছ, ডিপ্ল'ডোকাছ আৰু ষ্টেগোচৰাছ। আৰু এই জুৰাছিক পিৰিয়ডতে ফ্লাইং ডাইনাছৰো এণ্ট্ৰি হৈছিল। জুৰাছিক পাৰ্ক চিনেমাখনৰ কাৰণেই জুৰাছিক পিৰিয়ডটোৱে জনপ্ৰিয়তা পাইছিল, আৰু তাৰ পিছতে যিটো পিৰিয়ড আহিল, সেই পিৰিয়ডতেই ডাইনাছৰৰ ভাল দিন আহিল বুলি কয়। দ্য ক্ৰিটিচিয়াছ পিৰিয়ড। এই পিৰিয়ডতেই বেলেগ বেলেগ প্ৰকাৰৰ ডাইনাছৰ পৃথিৱীলৈ আহিল। বেলেগ বেলেগ প্ৰকাৰৰ ডাইনাছৰ আহিছিল, আৰু ডাইনাছৰে বাহিৰে কোনো জীৱই পৃথিৱীত নাছিল, আৰু ডাইনাছৰবিলাকে সুখেৰে শান্তিয়ে জীৱন কটাই থকা মুহূৰ্তে এনে কি হ'ল যে সম্পূৰ্ণৰূপে পৃথিৱীৰ পৰা ডাইনাছৰ নাইকিয়া হৈ গ'ল। এটা ডাঙৰ এষ্টেৰইড পৃথিৱীৰ ফালে আহি আছিল। তাৰ চাইজ আছিল 10ৰ পৰা 15 কিলোমিটাৰলৈকে, আৰু পৃথিৱীৰ ফালে এষ্টেৰইডটো 30 কিলোমিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত আহি পৃথিৱীত পৰিলেহি। আৰু এই ঘটনাটো হৈছিল 66 মিলিয়ন বছৰ আগত, আৰু এই এষ্টেৰইডটোৱেই ক্ৰিটিচিয়াছ পিৰিয়ডটো শেষ কৰি পেলালে, আৰু সম্পূৰ্ণৰূপে পৃথিৱীৰ পৰা ডাইনাছৰ শেষ হৈ গ'ল।